ৰঙাঘৰৰ অতিথি সঞ্জু বিশ্বাসে সংঘটিত কৰিছে এক লজ্জাজনক ঘটনা। হয়, উলুৱনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই লম্পটজনক। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম। আজিৰ বিশেষ খবৰ, ৰঙাঘৰৰ অতিথি হিচাপে অহা সঞ্জু বিশ্বাসে সংঘটিত কৰিছে এক লজ্জাজনক ঘটনা। সঞ্জু বিশ্বাসে তামুলপুৰ জিলাত লুকাই আছিল যদিও উলুৱনী আৰক্ষী বিভাগৰ দ্বাৰা এতিয়া গ্ৰেপ্তাৰ হৈছে। এই লম্পটজন কলিয়াবৰৰ নিবাসী। তেওঁ বৃহৎ অভিযোগৰ বাবে গোপনে তামুলপুৰত লুকাই আছিল। উলুৱনী আৰক্ষীয়ে সতৰ্কতা অৱলম্বন কৰি সঞ্জু বিশ্বাসক সোধ-পোছ কৰে আৰু তেওঁ এতিয়া ৰঙাঘৰৰ আলহী। আৰক্ষীয়ে তেওঁক কাৰাগাৰত প্ৰেৰণ কৰিছে আৰু অধিক তদন্ত অব্যাহত আছে। অধিক তথ্য পাবলৈ সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।